বন্ধু বান্ধৱীসকল, মই আকৌ আহিছোঁ আপোনালোকৰ বাবে ভাল সেইকেইটা জবৰ পোষ্ট লৈ। এই জবটো খালী হৈছে আপোনাৰ APSC। ইয়াত আপোনাৰ বাবে 73টা পোষ্ট আছে। APSCৰ যিটো ফুল ফৰ্ম হৈছে সেইটো হৈছে আসাম পাব্লিক চাৰ্ভিচ কমিশ্যন। ইয়াৰ বাবে আপোনাৰ যিটো পোষ্ট আছে, পোষ্টৰ নামটো হৈছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কাৰ্ডছ। ইয়াৰ বাবে আপোনাৰ 73টা পোষ্ট আছে। আনৰিজাৰ্ভ আছে 30 আৰু OBC MOBCৰ কাৰণে 20টা পোষ্ট আছে ৰিজাৰ্ভ, আৰু HCৰ কাৰণে 5টা, আৰু ST কেণ্ডিডেটৰ কাৰণে 7টা পোষ্ট, আৰু STH কেণ্ডিডেটৰ কাৰণে 4টা, আৰু ইকনমিকেলি উইক ছেকশ্যন যিসকল আছে তেওঁলোকৰ বাবে 7টা পোষ্ট আছে। আৰু ইয়াত আপোনাৰ যিটো চেলাৰী ৱেইট হ'ব 22,000ৰ পৰা 87,000লৈকে, আৰু গ্ৰেড পে' দিয়া হ'ব 9,700, আৰু লগতে আপোনাৰ PV প্লাছ আদাৰ্ছ এলাৱেঞ্চ এজ এডমিছেবল আণ্ডাৰ দ্য ৰুলছ। এইটো বা কি দিয়া হয় আপুনি অলপ ভালকৈ চাই ল'ব। আৰু আপোনাৰ এজটো 20 ইয়াৰ্ছতকৈ কম হ'ব নালাগে, আৰু 38 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগে। 1 তাৰিখ 1 মাহ 2019ৰ ভিত্তিত। আৰু ইয়াত আপোনাৰ এজটো ৰিলেক্সেশ্যন দিয়া হৈছে। SC ST কাৰণে 5 বছৰ, আৰু OBC MOBCৰ কাৰণে 3 বছৰ, আৰু PWD কেণ্ডিডেটৰ বাবে 10 বছৰৰ দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ। আপুনি গ্ৰেজুৱেশ্যন হ'ব লাগিব, গ্ৰেজুৱেট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স বা কমাৰ্চ। আৰু লগতে আপোনাৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব, ডিগ্ৰী বা ডিপ্ল'মা ইন ছ'চিয়েল ৱৰ্কাৰ, লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, ছ'চিয়'লজি, এন্থ্ৰপ'লজি, ক্ৰিমিন'লজি, বা গ্ৰেজুৱেট ইন চাইল্ড ডেভেলপমেণ্ট, হোম ছায়েন্স, নিউট্ৰিশ্যন, বা গ্ৰেজুৱেট হেভিং ফিল'চফি এডুকেশ্যন উইথ সাইক'লজি আৰু ইকনমিক্স। এপ্লিকেশ্যন ফিজটো হৈছে জেনেৰেল কেণ্ডিডেটৰ বাবে আছে 250 টকা, আৰু SC ST OBC MOBCৰ কাৰণে আছে 150 টকা। আৰু কেণ্ডিডেটজনৰ যদি BPL কাৰ্ড থাকে, আপোনাৰ যিটো ৰেচন কাৰ্ড আছে BPL, সেইটো থাকিলে আপুনি সেইটো পঠাই দিব, আপোনাৰ ফিজ দিব নালাগে। আৰু PWD কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। হাউ টু এপ্লাই কেনেকৈ কৰিব? আপোনাৰ যিটো APSC www.apsc.nic.in চাই আপুনি এপ্লিকেশ্যন ফৰ্মটো পাই যাব। তাৰ পৰা ডাউনলোড কৰি আপোনাৰ চালান কাটিব লাগিব, আপোনাৰ বেংকৰ যিকোনো চালান কাটি সেইটো আপুনি যিটো আপোনাৰ এপ্লিকেশ্যন ফৰ্ম আছে তাৰ লগত লগাই সেইবোৰ এনভেলপৰ ভিতৰত ভৰাই, আৰু আপোনাৰ নামটো এনভেলপত ভালকৈ বল্ড কৰি লিখি, আৰু যিবোৰ ডকুমেণ্টছ আছে আপোনাৰ ভোটাৰ ID, বা লগতে আৰু আপোনাৰ যিবোৰ কোৱালিফিকেশ্যন আছে সেই সকলোবোৰ ভৰাই আপোনাক এইটো এড্ৰেছত পঠাই দিব লাগিব। মই এড্ৰেছটো ইয়াতে দেখাই দি আছোঁ, আপুনি চাই লওক। ডেপুটি ছেক্ৰেটাৰী APSC, জৌহৰ নগৰ, খানাপাৰা, গুৱাহাটী 781022। তেনেহ'লে আজিৰ বাবে এইখিনি। মই আকৌ আহিম এনেধৰণৰ জবৰ আপডেট লৈ। আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। তেতিয়াহ'লে বাই বাই, টেক কেয়াৰ, জয় হিন্দ, জয় অসম।